কেঁচা জলকীয়া এটা এড কৰিছোঁ আৰু লগতে আমি এড কৰিম কি ধুনীয়া কালাৰ আহিছে আৰু লগতে মছলাই ইয়াত তেল এৰিছে মছলাই তেল এৰোঁতে আমি ইয়াত পানী এড কৰি দিম বৰা কাৰী হৈ গ'ল কালাৰ বহুত ধুনীয়া আহিছে আমি সৰু সৰুকৈ মিডিয়াম সাইজত কাটি লৈছোঁ আৰু লগতে মাজত এনেকৈ ফালি দিছোঁ যাতে মজাটোলৈকে সিজে আৰু সৰু সৰুকৈ আমি এটা আলু কাটি লৈছোঁ আৰু ইয়াত আমি তেল গৰম হ'বলৈ দিছোঁ অলৰেডি গৰম হৈছে আমি আৰু হালধি এড কৰা হ'ল আৰু ফ্ৰাই কৰিম আৰু আলু ফ্ৰাই কৰি হৈ গ'ল এতিয়া আমি আপোনালোকক দেখুৱাম আমি ভেন্দি আৰু আলু চিম্পলকৈ নহয় অলপ বেলেগ ধৰণে কেনেকৈ বনাওঁ সেয়া চাওঁ তাৰ কাৰণে আমি তেল গৰম কৰি আৰু ইয়াত আমি এড কৰিম আৰু তাৰ লগত এড কৰিম আমি আদা নহৰু আমি মছলাখিনি কেঁচা গোল হৈ যোৱাৰ পিছত আমি ইয়াত এড কৰিম আমি ফ্ৰাই কৰি ৰখা ভেন্দি আৰু আলু ভেন্দি চব্জি হৈ গ'ল কি ধুনীয়া হৈছে
মৰমৰ বন্ধু-বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ। ধন্যবাদ।